হাই হেল্ল' নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চাই থাকক। আজিৰ ভিডিঅ'টো অলপমান ধামাকাদাৰ হ'ব যাই আছোঁ, যিহেতু আজি ৰাইজৰ কাম কৰিব, সেয়েহে মই যাব ৰেডি। ইফালে মোৰ তামোল পুলি ছাগলী পাত খাই অৱস্থা বেয়া কৰি পেলাইছে, আৰু যিহেতু বৰষুণ পৰি আছে, ৰাস্তা ঘাট বহুত বেছি বেয়া। যিসকলে গাঁৱৰ মানুহ সিহঁতসকলে জানেই ইতিমধ্যে, আৰু ইমানখিনি কৈ লাভেই নাই। আৰু ইফালে কাম কৰিব যাম বুলি দাখন পূৰা ধাৰাই মেলি চিকচিকীয়া কৰি থৈ দিছোঁ। আৰু বৰ্তমান যাই আছোঁ, ইফালে পথাৰ আছে, পথাৰত বৰ্তমানতো খেতি বাতি হৈয়ে গ'ল। বৰ্তমান সেউজীয়া সেউজীয়া পৰিৱেশ, গাঁৱৰ পৰিৱেশ সকলোৱে জানে কেনেকুৱা, আৰু সেয়েহে গাঁৱত মাজত থাকি কিবা এটা এনাৰ্জি পোৱা যায়, আৰু সেই এনাৰ্জি লৈ আজি যাই আছোঁ মই ৰাইজৰ কামত। চাই থাকক ভিডিঅ'টো শেষলৈকে, বহুত মজা পাব। আৰু এনেদৰে যাই আছোঁ মই কামত। আৰু মানুহবিলাকো আহিছে নাই দেখাও নাই, আৰু আহিছে যদিও ইফালে পিছপানে, যিহেতু তামোল বাগানত সোমাব দেখা পোৱা নাই। আৰু যাম এনেকৈ, আহিলেও নাহিব, নিজৰ কাম যাবই যাই আছে। অৱশেষত ফাইনেলি আহি পালোঁ গাইছ। আৰু এতিয়া বৰ্তমান মানুহ কামত লাগি গৈছে, মোৰ আহত দেৰিয়ে হ'ল। আৰু ইফালে ময়ো যাই আছোঁ, এতিয়া কাম কৰিম, চাই থাকিব ভিডিঅ'টো। ইফালে আমাৰ ভাইটি হয়, ভাইটিয়ে কাম কৰি আছে, ইফালে হ'ল খুৰা, ইফালে কাম কৰি আছে। আৰু এতিয়া ময়ো বন জুৰিম। এই এনেকুৱা বন হৈছে, বহুত বন হয়, আৰু বৰষুণৰ বতৰ বহুত বেছি বন হয়। আৰু যেতিয়া আমি ৰৈছিলোঁ নহয়, তেতিয়া ইমানে ভাল আছিল নহয়, চিকচিকীয়া হৈ আছিল। আৰু তেতিয়াৰ ফটো মই এখন দেখাই আছোঁ, চাই থাকক, ওপৰত আহি আছে। এইবিলাক হ'ল তেতিয়াৰে ফটো, যেতিয়া আমি ফাৰ্ষ্ট তামোল পুলি লগাইছিলোঁ, আৰু এনেকুৱা আছিল, চিকচিকীয়া আছিল। আৰু বৰ্তমান কেনেকুৱা, ক'ত গ'ল জোখৰ, ক'ত জোখৰ বোলা কি কৰা জোখৰ চিঙাবি নেকি? টানি টানি চিঙা চোহা তই হাত দিবা ধৰছে ভাল ইয়ে টানেক না মাৰা নাই, কাম মাৰাই নাই চিঙা দাঁত মাজি আহা নাই আজি চকা হোৱা নাই নেকি? টানেক 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 খুতুৰাম খুতুৰছে নে বা এই কিয় নাখায়? চিঙাই পেলাৰ মাথা চবেই হৈ গেলি ঘৰ। ক'ত ক'ত আছে আৰু চুক গোটাই এনেকৈ কাটা হ'ব। এই ঘৰ বম ডাঙৰ পৰিল এইবাৰ পালে আৰু কাটিম দাম। দাদা আৰু এনেদৰে কাম কৰি আছোঁ। লগৰে লগত যেতিয়া কাম কৰিম নহয়, তেতিয়া কেনেদৰে সময় পাৰ হৈ যায় কোনে গমেই নাপায়। আৰু এনেকৈ কাম কৰি আছোঁ, কৰিয়ে থাকিম। আৰু সকলোৰ লগতে মিলা প্ৰীতিৰে থাকিব লাগিলে আমাৰ ৰাইজ সমাজটো লাগিবই। সেয়েহে ৰাইজ সমাজক কেতিয়াও অৱহেলা কৰিব নালাগে। হয়, কেতিয়াবা নিজৰ চবৰে নিজা অসুবিধা আছে, সেই অসুবিধাৰ কাৰণে হয়তো আহিব নোৱাৰে, হ'লেও যদি থাকে নহয়, এনেই ঘৰত কোনোদিন নাথাকিব, ৰাইজৰ কাম আছে সেই বুলি সকলোৱে ওলাই আহিব। আৰু এনেকৈ আমি সমাজবিলাক আগুৱাই লৈ যাব লাগিব। আশা কৰোঁ আপোনালোকৰ মৰম আৰু ভালপোৱাই মোক ভিডিঅ' বনোৱাত যথেষ্ট সহায় কৰিব। সেয়েহে আপোনালোকৰ আশীৰ্বাদ আৰু মোৰ মৰম সকলোৱে যেন আদৰি লয়। সেয়েহে মোৰ চেনেলটো যোনে নতুনকৈ আহিছে তেওঁলোকক মোৰ ফালৰ পৰা যেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিয়ে।